নলবাৰী গণেশ মন্দিৰৰ সমীপৰ দুৰ্গা পূজাৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পূজাখনৰ খুবেই এটা ধুনীয়া পৰিৱেশ আৰু আমিও আহিলোঁ, বহুত ভাল লাগিলে। আপোনালোকো আহিব, আহি চাব, বহুত ধুনীয়া এটা পৰিৱেশ, বহুত ভাল লাগিলে। জয় জয়তে আপোনালোক সকলোকে আৰু এতিয়া দুৰ্গা পূজা ভাগি গোলাগৰ ভৱিষ্যত মই জ্ঞাপন কৰিলোঁ। আজি এই পঞ্চমতম আৰু এতিয়া দুৰ্গা পূজা ভাগি উদযাপন সমিতিৰ সভাপতি সমন্বিতে আমাৰ মোৰ শিক্ষাগুৰু হালি ডাঙৰীয়া মোৰ শিক্ষাগুৰু আপোনালোক সকলোৱে জানে, সম্পাদক বন্ধুবৰ মোৰ জ্যেষ্ঠ মোৰ অগ্ৰজ বীৰৰাজ ডাঙৰীয়া সমন্বিতে সমূহ বিষয়াক কৰ্মকৰ্তাসকল মোৰ শ্ৰদ্ধাৰ ধৰ্মপাল ৰাইজে আপোনালোকৰ সন্মুখত মাৰ শিষ্যৰ সেৱা জনাই তেখেতৰ অনুৰোধটো যিমান সম্ভৱ হয় সিমান সম্ভৱে আমি এই অনুৰোধটো ৰাখিবলৈ চেষ্টা কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। এয়া নলবাৰীৰ বৰনদীৰ দুৰ্গা পূজা, খুবেই ভাল লাগিলে আহি। ঐতিহাসিক দুৰ্গা পূজা হয় এইখন, আপোনালোকে আহিব চাব। সঁচাকৈয়ে বহুত ধুনীয়া এটা পৰিৱেশৰ লগতে মানুহৰ সমাগমো বহুতেই হৈছে। এয়া মই অভিনয় কৰা এখন হাস্যমধুৰ ছুটি আপোনালোকে চাব পাৰিব ইউটিউব চেনেল আমি খাটি অসমীয়া, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, প্লিজ আপোনালোকে চাব।